প্ৰিয় বন্ধুসকল ইতিমধ্যে প্ৰকাশ পাইছে ADRE 2.0ৰ বিজ্ঞাপন থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ দুখনকৈ সেপাৰেট সাৰ্কুলাৰ ওলাইছে প্ৰকাশ পাইছে 12600টা পোষ্টৰ বাবে ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি এই 12600টা পোষ্টৰ ভিতৰত গ্ৰেড 3ৰ পোষ্ট হৈছে 7600টা আৰু গ্ৰেড 4ৰ পোষ্ট হৈছে 5000 গ্ৰেড 3ৰ 7600টা পোষ্টক তিনিটা কেটেগৰীত ভাগ কৰিছে গ্ৰেড 3ৰ ফাৰ্ষ্ট কেটেগৰীত আছে 4055টা পোষ্ট ইয়াতে আছে একাউন্টেন্ট কেচিয়াৰ জুনিয়ৰ এসিস্টেন্ট LDA আৰু ষ্টেনোগ্ৰাফাৰ কেটেগৰী 1ত এপ্লাই কৰিবৰ বাবে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন 4টা ভাগত ভাগ কৰিছে এক নম্বৰটো হৈছে কেৱল যিকোনো এটা ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী 2 নম্বৰত আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট অৰ ডিপ্লোমা মিনিমাম 6 মান্থ 3 নম্বৰত আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট অৰ ডিপ্লোমা মিনিমাম 6 মান্থ উইথ ষ্টেনোগ্ৰাফি আৰু 4 নম্বৰত আছে বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ সাৰ্টিফিকেট অৰ ডিপ্লোমা মিনিমাম 6 মান্থ এই চাৰিওটা কোৱালিফিকেশনৰ ভিতৰত আপোনাৰ যদি যিকোনো এটা কোৱালিফিকেশন আছে আপুনি কেটেগৰী 1ত এপ্লাই কৰিব পাৰিব এতিয়া আমি কেটেগৰী 2ৰ বিষয়ে জানো আহকচোন কেটেগৰী 2ত পোষ্ট আছে 3127টা এই 3127টা পোষ্টত থাকিব ফিল্ড এসিস্টেন্ট ফিল্ডম্যান ফোৰম্যান সেকশন এসিস্টেন্ট সয়েল কনজাৰভেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ আৰু এগ্ৰিকালচাৰ এক্সটেনশন অফিচাৰ ইত্যাদি এই কেটেগৰী 2ত আপুনি এপ্লাই কৰিবৰ বাবে আপোনাৰ এডুকেশন কোৱালিফিকেশন থাকিব লাগিব কেৱল হাই সেকেন্ডাৰী পাছ অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপুনি কেৱল হাই সেকেন্ডাৰী পাছ কৰিলেই কেটেগৰী 2ত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া জানো আহক আমি গ্ৰেড 3ৰ কেটেগৰী 3ৰ বিষয়ে কেটেগৰী 3ত পোষ্ট আছে 418টা হেয়া হৈছে ড্ৰাইভাৰৰ অৰ্থাৎ কেটেগৰী 3ৰ ড্ৰাইভাৰৰ পোষ্টসমূহ এপ্লাই কৰিবৰ বাবে আপোনাৰ এডুকেশন কোৱালিফিকেশন থাকিব লাগিব কেৱল মেট্ৰিক পাছ আৰু আপোনাৰ কিন্তু এখন ড্ৰাইভিং লাইসেন্স থাকিব লাগিব LMV ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এতিয়া আমি জানো আহক গ্ৰেড 4ৰ পোষ্টসমূহৰ বিষয়ে গ্ৰেড 4ৰ পোষ্ট আছে 5000টা আৰু এই 5000 পোষ্টক তিনিটা ভাগত ভাগ কৰিছে ফাৰ্ষ্ট কেটেগৰীটোত আছে 1060টা পোষ্ট আৰু এই পোষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে এজন ক্যান্ডিডেটৰ মিনিমাম কোৱালিফিকেশন থাকিব লাগিব মেট্ৰিক পাছ আৰু ম্যাক্সিমাম কোৱালিফিকেশন হ'ব ক্লাস 12 অৰ্থাৎ ক্লাস 12ত কৰি বেছি যাৰ কোৱালিফিকেশন আছে তেখেতসকলে এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব দ্বিতীয় কেটেগৰীটোত আছে 1990টা পোষ্ট এই 1990টা পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ কোৱালিফিকেশন থাকিব লাগিব মেট্ৰিক পাছ আৰু লগতে থাকিব লাগিব ITI পাছ সাৰ্টিফিকেট ট্ৰেড বিলাক হৈছে ওয়্যাৰম্যান ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ মেকানিষ্ট ইলেক্ট্ৰনিক মেকানিক ইত্যাদি কেটেগৰী 3ত পোষ্ট আছে 1950টা এই 1950টা পোষ্ট ফিল আপ কৰিবৰ বাবে এজন ক্যান্ডিডেটৰ ম্যাক্সিমাম কোৱালিফিকেশন থাকিব লাগিব ৰিড আপ টু ক্লাস 8 অৰ্থাৎ ক্লাস 8 লৈকে পাছ কৰা ব্যক্তিসকলেও এই 1950টা পোষ্টত এপ্লাই কৰিব পাৰিব জানো আহক আটাইতকৈ ইম্পৰ্টেন্ট অৰ্থাৎ বয়স কিমান বয়সৰ ব্যক্তিসকলে এই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে এই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্টসমূহ ফিল আপ কৰিবৰ বাবে এজন ব্যক্তিৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰ আৰু উপৰিও কেটেগৰী ওয়াইজ কিছুমান বয়সৰ ৰিলেক্সেশন দিয়া হৈছে তাৰ বিষয়ে জানো আহক যিসকল ST SC ক্যান্ডিডেট তেখেতসকলক বয়সৰ ৰিলেক্সেশন দিয়া হ'ব 5 বছৰ আৰু OBC MOBC ক্যান্ডিডেটসকলক বয়সৰ ৰিলেক্সেশন দিয়া হ'ব 3 বছৰ আৰু লগতে যিসকল এক্স সাৰ্ভিসমেন তেখেতসকলক ৰিলেক্সেশন দিয়া হ'ব 2 বছৰ আৰু যিসকল ফিজিক্যালি হ্যান্ডিক্যাপ তেখেতসকলক 10 বছৰৰ ৰিলেক্সেশন দিয়া হৈছে প্ৰিয় বন্ধুসকল এতিয়া জানো আহক ADRE 2.0 2023 এই 12600টা পোষ্ট আপোনালোকে কি ধৰণে এপ্লাই কৰিব প্ৰিয় বন্ধুসকল ADRE 2.0ৰ অৰ্থাৎ 12600টা পোষ্টৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা আৰু আবেদনৰ লাষ্ট ডেট হ'ল 29 ডিসেম্বৰ অনলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে লগইন কৰিব লাগিব www.sebaonline.org আৰু এই আবেদনৰ আটাইতকৈ ভাল খবৰটো এইটো যে এই আবেদনত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ বহন কৰিব নালাগে প্ৰিয় বন্ধুসকল এতিয়া জানো আহক আপোনালোকে কি কি ডকুমেন্ট আপলোড কৰিব লাগিব ADRE 2.0 2023ৰ আবেদনৰ সময়ত আপোনালোকে কেৱল একপি পাছপোৰ্ট সাইজ ফটো আৰু এটা স্ক্যান কৰা সিগনেচাৰ আপলোড কৰিব লাগিব